হেল্ল' বন্ধু বান্ধৱসকল, কি খবৰ? আপোনালোক ভালে আছে নহয়? আমাৰো ভালেই। খালি অলপ দিগদাৰ আছে, বৰষুণে খুব আমনি দিছে। ঘৰত কাম কৰি আছে, একদম বিয়া লাগি আছে, কাৰণ মোৰ দেওৰৰ বিয়া হয়। আৰু আমি আছোঁ আজি গাঁৱৰ ঘৰত, আৰু দেখাই দিওঁ ঘৰৰ অৱস্থা কি হৈ আছে, আৰু আমি গহনা কি কিনিলোঁ আৰু ক'ত কিনিম দেখাই দিম, চাই থাকিব। ঘৰত অৱস্থা দেখি দিছোঁ, অৱস্থা নাইকিয়া হৈ আছে, চব ৰং দি আছে। আমালোকৰ চিনাকি মানুহ এগৰাকী দেখুৱাই দিওঁ মই। অৱস্থা আজিকাৰণে আমি বাটত ধৰি আনিছোঁ, পূৰা লাগি আছে। ককায়েকৰ বিয়া, এই অৱস্থা নাই, ঘৰৰ অৱস্থা নাইকিয়া হৈ আছে পূৰা। ক'ব দিছা? আহি পালোঁ আমি ফেঞ্চি। কি বঢ়িয়া গান গাই আছে। $50,000 হৈ আছে বৰ্তমান ট্ৰেইনৰ।